হয়, এইটো খুব দুৰ্ভাগ্যজনক ঘটনা। ইয়াত ক'বলগীয়া বহুত আছে। এজন পাব্লিক প্ৰতিনিধি আৰু চবতকৈ এজন দায়িত্বশীল EM আৰু এজন BTCৰ এজন প্ৰভাৱশালী EM, এজন স্বাস্থ্য বিভাগৰ EM, ইমান দায়িত্বত থকাৰ পিছত এজন এই আমাৰ ফকীৰা গ্ৰামৰ অশোক শ্যাম নামৰ ল'ৰাটোৰ লগত সিদিনা যিটো মাৰপিটৰ ঘটনা, তাক এছাল্ট কৰাৰ যিটো ঘটনা, সেইটো খুবেই দুৰ্ভাগ্যজনক, নিন্দনীয়। আমি ইয়াক মই এজন ফকীৰাগ্ৰাম অঞ্চলবাসী হিচাপে তীব্ৰ ভাষাৰে ইয়াৰ গৰিহণা দিছোঁ আৰু উচিত তদন্ত হ'ব লাগে। অনতিপলমে ইয়াৰ উচিত তদন্ত কৰি ইয়াৰ শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। কাৰণ এজন পাব্লিক প্ৰতিনিধিয়ে যদি আমাৰ সাধাৰণ ৰাইজক এনেকৈ যদি মাৰধৰ কৰে, এনেকৈ যদি হাৰাশাস্তি কৰে, আমি কাৰ ওচৰত গৈ ন্যায় পাম? আজি মই জনামতে ইতিমধ্যে আমাৰ FIR হৈছে। ইয়াৰ উচিত ইমিডিয়েট তদন্তৰ ব্যৱস্থা কৰি আইনৰ আওতাত আনি এইটো মানে সমাধানৰ সূত্ৰ এটা ওলাব লাগে বুলি মই দাবী জনাইছোঁ। ইতিমধ্যে আপোনালোকে জানে আমাৰ ফকীৰাগ্ৰামৰ EM জনে সব ক্ষেত্ৰতে বিতৰ্কৰ আঁৰত থাকে, বিতৰ্ক কৰি ভাল পায়। এজন দায়িত্বশীল EM হিচাপে মাৰপিটৰ ঘটনা জড়িত থকাটো খুবেই জঘন্য আৰু নিন্দনীয়। তাৰ উপৰিও কেইদিনমান আগত এজন কিশোৰীক মেছেজ দিয়াৰ ক্ষেত্ৰত খুব চৰ্চিত হৈ পৰিছিল। এই ক্ষেত্ৰত কি? হয়, এজন কিশোৰীক কেইদিনমান আগতে আমি দেখা পালোঁ আৰু যোৱাকালি মই আক্ৰাচুৰ সতীৰ্থবৰ্গকো ধন্যবাদ জনাওঁ। যোৱাকালি গোসাইগাঁৱত আক্ৰাচুৰ সতীৰ্থবৰ্গই এই সম্পৰ্কত এখেতসকলে এজন জাতীয় সংগঠনৰ দায়িত্বত থাকি এখেতসকলেও এই সম্পৰ্কত নিজৰ প্ৰেছ বিবৃতি তেখেতে ইয়াৰ তদন্ত বিচাৰিছে। আমিও দাবী জনাইছোঁ এইটো তদন্ত হ'ব লাগে। এতিয়ালৈকে তদন্ত হোৱা নাই আৰু তাত নাম্বাৰটো স্পষ্টকৈ যিটো নাম্বাৰ দেখাইছে সেইটো আমি জনামতে এই EM জনৰে নাম্বাৰ। খুব খৰখেদাকৈ এইটো খুব জঘন্য ঘটনা। এজন কিশোৰী, 17 বছৰীয়া কিশোৰী, আৰু পেপাৰ মিডিয়াৰ জৰিয়তে আমি পেপাৰৰ জৰিয়তে, প্ৰতিদিন পেপাৰৰ জৰিয়তে এইটো কথা জানিব পাৰিছোঁ যে ইতিমধ্যে ছোৱালীজনী সন্ধানহীন। এতিয়া ছোৱালীজনী সন্ধানহীন, এইটো খুবেই দুখজনক ঘটনা। এজন কিশোৰী এনেকুৱা কৰা এইটো পক্সো আইনৰ অধীনত যায়। তো এজন কিশোৰীক যদি এনেকুৱা কি মেছেজ কৰিব পাৰে, ইয়াতকৈ জঘন্য ঘটনা হ'ব নোৱাৰে। ইয়াৰ উচিত তদন্ত হ'ব লাগে আৰু ইয়াত তদন্তৰ আওতালৈ আমাৰ EM জনক আনি ইয়াৰ EM পদটো মই BJPৰ যিজন সভাপতি এখেতকো দাবী জনাইছোঁ আৰু আমাৰ অসমৰ যিজন মুখ্যমন্ত্ৰী এখেতকো দাবী জনাইছোঁ যে ইমান বিতৰ্কিত এজন EM আমাৰ ফকীৰাগ্ৰাম সমষ্টিত আমি যে পাইছোঁ। আমি BTC হোৱাৰ পৰা আজিলৈকে আমি ফকীৰাগ্ৰাম সমষ্টিত EM পোৱা নাই। আমি গৰ্বিত আছিলোঁ ফকীৰাগ্ৰাম সমষ্টিত EM আমাৰ বহুত ডেভেলপ কৰিব, কিন্তু একো ডেভেলপৰ কাম কৰিব পৰা নাই। কিন্তু অকল বিতৰ্কৰ আঁৰত থকা ব্যক্তিজনে আমাৰ EM। এটা কথাই ক'ব বিচাৰিছোঁ, আমি ইমান দিনলৈ ফকীৰাগ্ৰামত আছোঁ, মোৰ জন্মই ফকীৰাগ্ৰামত হৈছে। এনেকুৱা মানুহ আজিলৈকে মই দেখা নাই যে ইমান এটা ডাঙৰ পোষ্টত থাকি এনেকুৱা বিহেভিয়াৰ কৰে। সেয়া আমাৰ ফকীৰাগ্ৰামৰ বাসিন্দা হিচাপে আমাৰ নিজকে লজ্জা লাগি আছে। আজি সাংবাদিক ভাইসকলক আমি এইটোৱে ক'ম, এইটোৰ কাৰণে আপোনালোকে যেনেকৈ ব্যৱস্থা লৈছে আপোনাক আমি ধন্যবাদ জনাই আছোঁ আৰু এইটোত তদন্ত কৰি তাৰ হাৰাশাস্তি যিটোৱে হয় এইটো হ'ব লাগে। আৰু আচলতে কথাটো হৈছে, নোপোৱা মানুহ যদি এটা ডাঙৰ বস্তু পাই যায় তেতিয়া কি ভাবি আছে ময়ে গম পোৱা নাই। ফকীৰাগ্ৰামৰ বাসী হিচাপে আমি আজিলৈকে এনেকুৱা দেখা নাই যে আমাৰ কি ক'ম, আজি ভাষাটোৱে ক'বলৈ আমাৰ অলপ টান লাগি আছে। আৰু দ্বিতীয়তে কথা হ'ল যে কিছুদিন আগতে আৰু এটা ঘটনা দেখিলোঁ, তাৰ ঘটনাৰ পিছত ঘটনা হৈ আছে। আমি আমাৰ মুখ্যমন্ত্ৰী আৰু আমাৰ ইয়াত BJPৰ যি কৰ্মকৰ্তা আছে তেখেতক আমি আজি অনুৰোধ কৰি আছোঁ, তাৰ যি পদটো আছে সবার আগত এইটো বাদ দি তাৰপিছত তাক তদন্তত আনি তদন্ত কৰাটো মই বিচাৰি আছোঁ ফকীৰাগ্ৰামবাসী হিচাপে।